এগৰাকী চৰকাৰী কৰ্মচাৰীৰ মুখ্যমন্ত্ৰীলৈ কাটৰ আহ্বান। দুৰ্ঘটনাত পতিত হৈ সৰ্বস্ব হেৰুৱালে ৰঙিয়াৰ এটা পৰিয়ালে। মই শৰ্মাক মই একদম কাটৰে অনুৰোধ কৰিছো, মোৰ পৰিয়ালটোক যে বাছই। মোৰতো আজি অৱস্থা মোৰ খুব বেয়া, মই খোৱা লোৱাও কৰিব পৰা নাই। মই এনেই কিবা পনীয়া বস্তু খাই আছো আজি। একদম মোৰ ছাৰে যি মোক একদম কাটৰ অনুৰোধ কৰিছো, মোক পেঞ্চনখিনি যি মোক হেৰি কৰি দিয়ে, পেঞ্চনখিনি, আৰু পাৰিলে অলপ সুবিধা যিয়ে নহওক ঘৰখন চলাৰ কাৰণে ছাৰক মই একদম কাটৰ অনুৰোধ কৰিছো, হিমন্ত বিশ্ব শৰ্মা ছাৰক। কথাষাৰ ভৱিষ্যতে হ'ব, কৈ দিম। তেখেত আমাৰ মেছেজে যাই ভৱিষ্যতে কৈছিল, আপুনি ছাৰ একবাৰ কৈ দিয়ক কমিশনাৰ অফিচত, এনে কথা মোৰ দৰমহাটো আমাৰ ক্লিয়াৰ কৰি দিবা দিয়ক। একো কোৱা নাই তেখেতে একো কোৱা নাই। তেতিয়াৰ কাৰণে মই তেতিয়া ছাবমিট কৰিছো, তেওঁ ছাবমিট কৰিব আজি 5 বছৰে হ'ল। 5 বছৰ ছাবমিট কৰাৰ পিছত একো কমিশনাৰ অফিচে সদায় এখন কাগজ খুজি থাকে। এখন কাগজ দিব লাগিলে আৰু 6 মাহ যায়। এখন কাগজ খুজি সেই পৰা সেই মেডিকেল বৰ্ডৰ পৰা তাতে গেছি 6 মাহ, থানাৰ পৰা লাগে, মেডিকেলৰ পৰা লাগে, মেডিকেলৰ খান দিলাক, থানাৰ পৰা থানাই এনেই লিখি দিছে। সেইখিনি গোটেই ছাবমিট কৰা গৈছে কমিশনাৰ অফিচত। মোক পেৰালাইছে, এইখিনিৰ পৰা পেৰালাইছে আছে। এতিয়া মোক তাৰমানে পৰিয়ালটো চলাৰ কাৰণে তাৰমানে মোক পেঞ্চনটো তাৰমানে কৰি দিয়ক, মোক চৰকাৰী লাগে, মোক একো নালাগে। মই কাটৰে অনুৰোধ কৰিছো মুখ্যমন্ত্ৰী মহোদয়ক। মোৰ সৰু সৰু বাচ্চা দুটা যদি মোৰ ভালে হলে অলপ ডাঙৰ হৈ পঢ়া পাতি কৰিব পাৰি। মইতো আজি আছো কালি নাই, মোৰ অৱস্থা বেয়া। সেই গতিকে মই আপোনালোকক ওচৰত মই প্ৰাপ্যখিনিয়ে মোক বেলেগ নালাগে, মোক প্ৰাপ্যখিনিয়ে ধৰিলে হ'ল। আৰু বহুত এনেকে পৰি থকা দৰমহা দিয়া মোৰ মানুহ কমিশনাৰৰ অফিচত আছে, এক্সিডেণ্ট হৈ পৰি আছে 6 বছৰ, ৰেগুলাৰ দৰমহা সিহঁতক দিছে, ৰেগুলাৰ দৰমহা সেই দিছে। কোনোবা ভূঞা বুলি একজন 5 বছৰ বিছনাত পৰি আছিল। মোৰ কামখিনি হেমাহি হৈছে অফিচৰ কাৰণে হেমাহি হৈ আছে, একদম অফিচৰ কাৰণে কোনো গুৰুত্ব দিয়া নাই। পইচা পোৱা, আজিকালি পইচা নহলে একো নাই, পইচা চিন্তা কৰে, কোনো কামত গুৰুত্ব নিদিয়ে। এই আৰু পইচা যদি আপুনি যদি তলেদি যদি পইচা দিব পাৰে কামখিনি হলা হয়। সেই গতিকে মই মুখ্যমন্ত্ৰী মহোদয়ৰ ওচৰত তাৰমানে একদম কৰোণভাৱে মিনতি কৰিছো, মোক যে বাচি থকালৈকে মোৰ চলিকেইটা, মই মৰিলে কথা নাই, মোৰ চলিকেইটা বাচি থকালৈকে তেখেতে যদি মোক অলপ সহায় কৰে। কৰ্মচাৰীজন হৈছে আবকাৰী বিভাগৰ কেৰাণী হিচাপে কৰ্মৰত ৰঙিয়াৰ গজেন চন্দ্ৰ কলিতা। 2017 চনৰ 5 ছেপ্টেম্বৰত সংঘটিত এক দুৰ্ঘটনাই পৰিয়ালটোলৈ নমাই আনিলে কাল অমানিশা। এগৰাকী চৰকাৰী কৰ্মচাৰী হিচাপে পাবলগীয়া সুবিধাৰ পৰা বঞ্চিত এগৰাকী গজেন চন্দ্ৰ কলিতাৰ পৰিয়াল। বিগত 6 বছৰে পত্নী ৰিংকি কলিতাই আবকাৰী বিভাগত তাঁত বাতি কাঢ়ি আহিছে যদিও আজিলৈকে নাপালে সুফল। ইতিমধ্যে চিকিৎসাৰ নামত পত্নীয়ে নিজৰ অলংকাৰকে ধৰি সকলো বিক্ৰী কৰি সকলো শেষ কৰি পেলালে যদিও আজিলৈ নাপালে কোনো সুফল। সেয়েহে মুখ্যমন্ত্ৰীলৈ কাটৰ অনুৰোধ দম্পতীহালৰ, অতি শীঘ্ৰেই গজেন চন্দ্ৰ কলিতাৰ প্ৰাপ্য যোগান ধৰিবলৈ। বাতৰি সম্প্ৰচাৰ হোৱাৰ পাছত দুৰ্ভগীয়া পৰিয়ালটোলৈ বিভাগীয় কৰ্তৃপক্ষই কিবা ব্যৱস্থা গ্ৰহণ কৰিবনে, সেয়া হ'ব লক্ষণীয়। ৰঙিয়াৰ পৰা ৰহমত আলীৰ ৰিপৰ্ট, যমুনা 365। মোৰ হাজবেণ্ডৰ এক্সিডেণ্ট হৈছিলে আৰু তেতিয়াৰ পৰা মানে মই যিখিনি মোৰ নিজৰ জমা যদি পইচা আছিল বা তেখেতৰ আছিল, মোৰ সোণা গহনা চব বিক্ৰী কৰি তেওঁক মই চিকিৎসা কৰিলোঁ। 2017, 18, 19লৈকে মই পেমেণ্ট পাইছিলো, কিন্তু 19 চনৰ পৰা মোৰ কমপ্লিট পেমেণ্ট বন্ধ। এতিয়া মোৰ এটকাও পইচা নাই আৰু মই এতিয়া পেঞ্চনৰ কাম কৰি আছো, কিন্তু হ'লে পেঞ্চনৰ কামো মানে বহুত দীঘলকে প্ৰচেছ চলি আছে, চব কাম মানে দীঘলীয়া হয়। আৰু এতিয়া কোনো ধৰণৰ অফিচাৰ টকাও নাই, অফিচৰ পৰা দৰমহাও নিদিয়ে। এতিয়া মানে হিমন্ত বিশ্ব শৰ্মাক মই এটাই ৰিকুৱেষ্ট কৰিছো, সোনকালে জানো মোৰ পেঞ্চনৰ কামখিনি জানো সোনকালে কৰি দিয়ে
আৰু যিখিনি মোৰ পাব লগা পইচা আছে সেইখিনি যেন পাওঁ আৰু সোনকালে এইটোৱে ৰিকুৱেষ্ট কৰিছো আৰু বেলেগ আৰু আমাকতো চৰকাৰে একো সুবিধা নিদিয়ে বা নাপাও চাকৰি থকা বুলি একোৱে পোৱা নাই কিন্তু মানে পাব লগা ধনখিনিও মানে আমাৰ পাব লগা ইমান দেৰি হৈছে সেইখিনি পালে জানো অলপ ঘৰখন চলিব পৰা হয় আৰু কাৰণ সৰু সৰু বাচ্চাকেইটাক লৈ মই ক'ত পাম পইচা ইমান ভাড়া দোকানৰ বাকী চব ধাৰত লোনৰ পইচা ধাৰ চাৰিফালে ধাৰতে পৰি আছো এতিয়া আৰু অৱস্থা বহুত বেয়া হৈ গৈছে সেইটোকো ট্ৰিটমেণ্ট কৰিব নাপালো 2019 চনৰ পৰা এনেকে পৰি আছে সেইকাৰণে অলপ সোনকালে আৰু পইচাখিনি সোনকালে হ'লে অলপ ভাল হয় আৰু আমাৰ কাৰণে মই এতিয়া দেখাততো পইচা পাতি একোৱে নলয় বা নিবিচাৰেও কিন্তু হ'লে মানে কাম বিলাক মানে কি এখন কাগজ দিলে 2 মাহ 3 মাহ 4 মাহ এনেকে পৰি থাকে অফিচত গ'লেও কয় কি নাই প্ৰচেছ চলি আছে হ'ব হোৱা নাই আমিনো কি কৰিম মানে কমিশনাৰ অফিচত গ'লে তেনেকে কয় এতিয়া মানে তাৰ পৰা আহি ৰঙিয়াৰ অফিচত পৰি থাকে ৰঙিয়াৰ অফিচৰ পৰা কমিশনাৰ অফিচত পৰি থাকে এতিয়া মানে ইফাল সিফাল ঘূৰি থাকে কিন্তু মানে বহুত দীঘলীয়াকে মোৰ কাম বিলাক হয় মানে ফাষ্ট নহয় আৰু নাই একো কোৱা নাই ভৱেশ কটকৰ ওচৰত মই নিজে গৈছিলো প্ৰথম যেতিয়া মই এদিন মই চাইছিলো আমাৰ নিজৰ যিহেতু লোকেল এৰিয়াৰ তেখেত হেৰি হয় মোক দিবতীয় তেখেতক মই কৈছিলো ছাৰক কৈ যে মোৰ হাজবেণ্ডৰ কাৰণে মোক দৰমহাটো ৰেগুলাৰ কৰি দিয়ক আপুনি কমিশনাৰ অফিচৰ লগত এক্সাইজৰ ছাৰৰ লগত কথা পাতি দিয়ক তেখেতে কৈছিল হ'ব কথা পাতি দিম আপোনালোকে পেমেণ্ট পাই থাকিব তাত যেতিয়া পেমেণ্ট নাই মই এদিন ছাৰৰ তাত গ'লো ছাৰে তেতিয়াও ক'লো মানে ৰিকুৱেষ্ট কৰিলো ছাৰ আপুনি মোক পেডত চহী কৰি দিয়ক পেডত চহী কৰিব নোৱাৰিলে মোক ছাৰে মানে এটা 500 টকা দি কিনে পঠাই দিলে আৰু কৈছে মই চাই ল'ম বুলি ক'লে এতিয়ালৈকে একো খবৰো নাই ৰেগুলাৰ দৰমহাও নাপালো আৰু মানে আৰু হিমন্ত বিশ্ব ছাৰেতো এটা কথা ঘোষণা কৰিছিল যিবিলাক পেৰালাইচিছ মানুহ বিচনাত পৰি থকা মানুহ এখেতক ৰেগুলাৰ পইচা দি থাকিব দৰমহা তেখেত জীয়াই থকালৈকে পাই থাকিব কিন্তু একোৱেই নাপালো আমাৰ অফিচৰ দৰমহাহে বন্ধ কৰি দিলে মানে ছুটী শেষ হৈ গ'ল দৰমহাও শেষ এতিয়া 19 চনৰ পৰাই কোনো 1 টকাও হাতত নাই 1 টকাও নোপোৱাকৈ আজি ইমান 19 20 21 22 23 আজি 4-5 বছৰ বিচনাত পৰি আছো আগতে বাৰু দৰমহা ছুটী লৈ পাইছিলো সেইটো মিছা নকওঁ কিন্তু এতিয়া একোৱেই নাই আজি 5টা বছৰ এনেকে পৰি আছে যি 1 টকা পইচা নোহোৱাকৈ চলি আছো আমি ঘৰখন সেইকাৰণে কৰিব লাগে আৰু এটা কথা কওঁ যিহেতু চৰকাৰী চাকৰি থকা বুলি আমাৰ কোনো ধৰণৰ চৰকাৰে একো এটা সুবিধা নিদিয়ে ৰেচন কাৰ্ডৰ পৰা বা কিবাৰ পৰা আজিকালি যিমান এইবিলাক ওলাই আছে প্ৰচেছ একোৱেই নাই মোৰ ঘৰত আৰু এই কাৰণে মই নিউজটো কৰিব লগা হ'ল যি মানে কোনোবাই জানো দূৰৰ পৰা হলেও কোনোবাই মন্ত্ৰী বিধায়ক হলেও তেখেতক জানো এবাৰ চকু পৰে বা তেওঁ আমি যি বা তেখেতে যি নিশ্চয় কোৱা নাই বা তেখেত সঁচাকে যি বিছনাতে অসুস্থ হৈ যিমান বছৰ পৰি আছে জাষ্ট মই সেইটো কাৰণে এটা মই নিউজ দিছো বা আৰু মই ৰিকুৱেষ্ট কৰিব বিচাৰিছো ছাৰক মই সোনকালে জানো আমাৰ কামখিনি কৰি দিয়ে আৰু যিহেতু আমাক চৰকাৰৰ পৰা একো সুবিধা